আজিৰ কবিতা শিৰোনাম আঁচনি। কবি শ্ৰী উৎপল দাস। উৎপল দাস, আবৃত্তি উৎপল দাস। মধ্যবিত্তক জোৰকে কাণতলীয়া এটা মাৰি যোৱা এটা শব্দ হৈছে চৰকাৰী আঁচনি। চাল্লা তই মধ্যবিত্ত, তোৰ ক'ত যায় ফকুলা অভিমান। মাহৰ পিছত মাহ ধৰি যে তই পিন্ধি আছ চেণ্ডেলযোৰ আজি মুচিৰৰ ওচৰলৈ নিব হৈছে। তাকে লৈ তোৰ অভিমান। মই দামী ব্ৰেণ্ডৰ চেণ্ডেল পিন্ধো। মই বহুত বছৰ আগত হাকিম আছিলোঁ। মোৰ ভতিজা ডক্তৰ, এইবোৰতো আছেই তোৰ মুখত। দুখীয়াও নহয়, তেওঁ ধনীও নহয়, তেনে ঘৰৰ মানুহে চৰকাৰী আঁচনিৰ সুবিধা নাপায়, কাৰণ তেওঁ মধ্যবিত্ত। বহুত দুখ কষ্ট আৰু হাজাৰ বাসনাৰ পৰা বঞ্চিত হ'ব লগা হয় মধ্যবিত্তই। কৰ্মৰ বিশাল পৃথিৱীত শ্ৰেণী বিভাজন চৰকাৰী বেচৰকাৰী, বিনামূল্য আঁচনিৰ হাতোৰাই মধ্যবিত্ত মূৰত ৰাম টাঙন দি গৈছে। বেচৰকাৰী কৰ্মচাৰী চৰকাৰী আঁচনিৰ অন্তৰ্ভুক্ত নোহোৱালৈকে মধ্যবিত্ত বঞ্চিত হৈ থাকিব।